শিলগুটি মৰামৰি হ'ল গতিকে সেইখিনি সময়তে আমাৰ এটা চিনৰ পাছত ৰাসটো বন্ধ হৈ গ'ল। বন্ধুসকল এইবাৰ ৰাসৰ মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনাৰ সৈতে সংঘটিত হয় এক ডাঙৰ অঘটন। শিলগুটি মৰামৰি হ'ল গতিকে সেইখিনি সময়তে আমাৰ এটা চিনৰ পাছত ৰাসটো বন্ধ হৈ গ'ল। উল্লেখ্য যে দীপলিনাদেকাই নাৰায়ণপুৰৰ ৰাস উৎসৱত প্ৰগ্ৰেম কৰিবলৈ গৈছিল আৰু প্ৰগ্ৰেম কৰি থকাৰ অৱস্থাতে কিছু দৰ্শকে দীপলিনালৈ দলিয়াইছিল শিলগুটি। কিন্তু কি হৈছিল নাৰায়ণপুৰৰ ৰাসত জানো আহক দীপলিনাৰ মুখেৰে। জ্ঞাত নহয় গতিকে ইমান ডিটেইলছত মই ক'ব নোৱাৰিম। আমি প্ৰগ্ৰাম কৰিবলৈ উঠিছিলোঁ, ৰাস কৰিবলৈ উঠিছিলোঁ, তেতিয়া আৰম্ভণিতে এটা চিন কৰি উঠিলোঁ। কৰি উঠাৰ পাছতে অকণমান পিছত গম পালোঁ যে বাহিৰত খুব হুলস্থুল হৈছে, মানে মানুহ বহুত বেছি বাঢ়ি গ'ল। যিহেতু টিকেট ছিষ্টেম আছিলে হলৰ ভিতৰত, সেইকাৰণে কেপাচিটিতকৈ বেছি মানুহ বাহিৰত আছিলে, তাৰমানে তেওঁলোকো আহিব বিচাৰে কিন্তু সেইটোতো সম্ভৱ নাছিলে। সেইকাৰণে অকণমান হুলস্থুলৰ পৰিৱেশ এটা হ'ল। তাৰপিছত কিবা অকণমান মাৰপিট হোৱা বুলিও শুনিছোঁ। শিলগুটি মৰামৰি হ'ল গতিকে সেইখিনি সময়তে আমাৰ এটা চিনৰ পাছত ৰাসটো বন্ধ হৈ গ'ল। তাৰপিছত কি হৈছে মই ইমান ভালকৈ নাজানিম। নাই, মোৰ একো হোৱা নাই। কমিটি মানুহে এইখিনি মোক হেৰি কৰিছে মানে।